ইলেকশন আছে তই উঠা লিবা এয়া হে উঠে দিয়া না ইলেকশনত কি ইলেকশনত উঠাই এইবাৰ সভাপতি দুত এই নালগে এগলাখান মেম্বারও দেখ উঠে দি তাই বহুত হেৰি আছে এইগলা কত পইচা মাৰা বুলি কব পইচা মাৰা কিয়া মাৰা হেই লাগে আমাক ডাল বেকাৰে কোটা পইচা মারবে লাগবো কি করে নুঠু দে নহয় দে শিখর হতে নাই নুঠু দলটোৰ নাম কোৱা দলৰ পাই দলৰ নাম কি দলৰ নামে দিছো হেংকে কি দিছে ডিবিপি ডাল বেকাৰ পাৰ্টি আর নুঠু নেকি গেলাক্সিলে কাকো কি করবা নুঠু নাকি তও খেলব মই মেম্বাৰ তো দিছো দে আই ব্লগত তোৰ নামটো হেৰি করতে ও নমিনেশন করতে হইছে র পড়া বাকি তো হল নাই হেইলা চিন্তা নকৰবি সার্টিফিকেট কিনি দিবি সার্টিফিকেট কিনে দিবি বিজলি বেচা করা নাই তই চিন্তা নকৰবি দে যাও নুঠু নেকি এটা কি মেগান স্যার দে তোর কারণে না দেখ রা স্যার আমি নমিনেশন ফাইল করবে আইলো কুড়ি হইতো এইটো আমার সভাপতির রা এইটো আমার মেম্বার কিবা রকলাই পড়িছি এইটোতো ফাইভ বিএ পাস কিয় ফাইভ বিএ পাস মছাই বিলে না বিয়ে পাস বলে কিবা রকলাই পড়িছি হাই সেকেন্ডারি চলি বলি কেটে আছে চলি বলি চলি নাই বিয়া কৰা নাই আর কয় নাই বসালে কথা ই তো ডাইরেক্ট ক্যান্সেল কিয়া ইয়া চলি দুটো থাকলে উঠে আইব সারে গ্রতাই সারে গ্রতা ইনকে চলি লাগাই আখ্যা নেদি সিনি করে পারবো হিসাব তো দিছন সারে গ্রতা সারে গ্রতা ইনকে লাগাই হিসাব তো কইছন একবার মোৰ এক ঘৰ চলি এতিয়া বৰ্তমানে তো 5 মাহ চলি আছে এতিয়া খাব যাব লাগে আমরা পাঁচ মে খুয়া বাগিছি এটা কুয়া বাগিছি হেগিতে রাখে নাই হাত ভরি নাইছি দেখা পা ধরে কুয়া যাও বুলি কিয়া কইলো কথা তো হেগলা বাদ দিয়া পানি গিরা হেগলা বাদ দিয়া 5 মাহ চলি আছে 5 মাহ আৰু 5 মাহ লগ লগেলি 10 মাহ হ'ব সে তো কথা বাদ গরু কেটে লাগ দিওতে নয় ৰ আও তই কোন জানে না হ'ব এতিয়া আমি নমিনেশন ফাইল কৰক আমি আদুকু একটু মায়ে আর রাতি করতে দিম ইটা আর মেজা আৰু আমাৰ পাৰ্টিটোৰ নামটো লিখি থ পার্টি তোর কি নাম ডিবিপি ডিবিপি মানে কি এই ডাল বেগান না ঠিকে আছে। মানে নতুন পাৰ্টি এটা খুলি দিবা ঠিক আছে মই করতাম যা 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 ফাইনাল কালি পাই আমি যা যা ইলেকশন হেৰি কৰো কালি পাই আয়োজন কৰো অত দেরিয়া যা ডিবিপি জিন্দাবাদ 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 কই না কই ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ 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 নমস্কার আমি জিপিপি পার্টির পরে উচ্চ জিপিপি ডাল বেকার পার্টি আমাক ভোটটো দিলিও কি উৎসবি কি উৎসবি ডিবিপি ডাল বেকার পার্টি কি রুচা কই দি ই সভাপতি ইয়ে দি মেম্বার নেট্রিং বাবু গামছা চামছা বাবু বড় বাবু ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ জিন্দাবাদ ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ 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 ডিবিপি জিন্দাবাদ জিন্দাবাদ ডিবিপি জিন্দাবাদ জিন্দাবাদ উঠাও ওয়াটস क्या है আমি এটা পার্টি দিচ্ছ জিপিপি পার্টি সেইটো পার্টিত আপোনাক ভোটটো দিবা লাগবো কি হল
পঞ্চায়ত ইলেকশ্যনৰ পৰাই সভাপতি উঠিছে আৰু এখাতে মেম্বাৰ মানে কি জানা আৰু তাৰমানে আমি মেম্বাৰ আপুনি খালি ভোটটো দি জয়যুক্ত কৰক দাদা তাতে আপুনি ভোটটো দিব আমাৰ ছাৰৰ লগত কথা পাতি ভিতৰত আছে ভালে ভালে যাৰ বাবাৰ গাড়ী নাখাওঁতে কিন্তু ৰিজাল্ট আমি জয়ছো না আমার আমার যি হেৰি কৈছিল উঠিছিল সেইকেইটা জয়ছি নে কেনেকে দুটা পাৰ্টি জয় বৰ্তমান পিয়াজ শৰ্মা ছাৰৰ ঘৰতে সভাপতিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিয়াত ভোটত তেখেতে জয়লাভ কৰিছে আমি এতিয়া তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ ব্যস্ত হৈ আছে ছাৰ জয়লাভ কৰি অনুভৱ কৰে ভালে মোৰ জয়লাভ কৰা বহুৱা কি কাম কৰিব ৰাইজৰ কাৰণে মই এতিয়া আকৌ ভাল নকৰো ৰাইজে ভোট দি জিকাইছে ৰাইজে ভোট দিছি হ'ল কিন্তু মই ৰাইজক এতিয়া মই আকুৰি নেযাওঁ মই পইচা মাৰিব লাগে সেই জানো মই টিভি চলি আছে মোৰ গম পাইছে কিন্তু নিৰ্বাচনৰ আগত 30 চলি নাই বুলি কৈ ডিজিএলটো পুৱা তেতিয়া মই বিয়া কৰা নাছিলো মই ইলেকশ্যন জয় হোৱাৰ পিছদিনাই বিয়া কৰিছো পিছদিনাই বিয়া কৰোঁতে চলি হ'ল হয়তো ফ্ৰী আছিল মাইকিটোৰ লগত ফ্ৰী আছিল ফ্ৰী আছিল দোকান যা টাইম ভিজিট নকৰবি লেট্ৰিন আৰু ঘৰ এইবোৰ কি হ'ব মানে লেট্ৰিন আৰু ঘৰ হেৰি দিম অলপ অলপ দিম আঠুৱা শেষ আৰু মালখোৱাবিলাক মালখোৱাই দিম গোটাই লেট্ৰিন লাগব আৰু আপোনাৰ ভুৱা চাৰ্টিফিকেট ওলাইছিল বোলে আপুনি বোলে বিয়ে কৰিছিল সেইটো কোনে গৈছে কোন কুকুৰে গৈছে সেইগিলা মই আকৌ নাজানো যোন কুকুৰে গৈছে তাক সুধগে যা বাই পেটো সুধগে মোক কেনে বেছি চাচি ছাৰ আমাৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো আমাৰ তৈয়াৰ কৰা হৈছে কোনো ধৰণৰ ৰাজনৈতিক নেতা বা নিৰ্বাচনৰ ওপৰত আমাৰ কোনো ধৰণৰ দুশ্চিন্তা বা এনেকুৱা ধৰণৰ প্ৰভাৱ নাই জাষ্ট আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে ইয়াত কোনো বেলেগ ধৰণে যাতে এই ভিডিঅ'টোক লৈ কোনো চিন্তা নকৰে নেতাসকলৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ তেখেতৰ লগত আমাৰ এনেধৰণৰ পাৰ্টনাৰ আৰু তাৰে আগত এটা কথা কৈছোঁ আমাৰ চাৰ্কাষ্টিক গ্ৰুপৰ নামটো সলনি কৰা হৈছে আৰু এই নামটো আমি খুজি তুলিছে বালা বইজ আপোনালোকে এতিয়া চাৰ্কাষ্টিক গ্ৰুপ বুলি নামাৰিব এতিয়া বালা বইজ বুলি আৰু লগতে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ মুঠেও নাপাব